মৰ্ণিং ফ্ৰম ঘৰৰ পৰা আৰু সকলোকে হেপী দুৰ্গা পূজা। তো আজি হৈছে দশমী আৰু কালি আছিল নৱমী। কালি আমি পূজা চাবলৈ গৈছিলোঁ, তাৰ অলপমান মই ক্লিপ কেইটামান ভিডিঅ' ক্লিপ লৈ থোৱা আছে। তো সেইকেইটা আপোনালোকক এতিয়া মই দেখাম বুলি ভাবিছোঁ। তো এতিয়া আপোনালোকে ব্লগটো চাওক আৰু ইণ্ট্ৰ'টো দিবলৈ ঠিক হ'ল। তো নমস্কাৰ বন্ধুসকল, স্বাগতম জনাইছোঁ এটা অন্য ভিডিঅ'লৈ। তো এইপিনে দেখিছে এণ্ট্ৰি লগাই দিলে। এতিয়া আমি খোজকাঢ়ি গৈ আছোঁ আৰু মই ভয় চপা কৰি গৈ আছোঁ কাৰণ মানুহ ধেৰ আছে। এতিয়া আপোনালোকে ইয়াৰ পৰা এটা চিনেমাটিক শ্বট চাই লওক। এই এইপিনে দেখিছে এডভাৰটাইজ চলি আছে, মই জুম কৰি দেখাইছোঁ। এইপিনে এডভাৰটাইজ চলি আছে কি হ'বা। তো এতিয়া আমি গৈ আছোঁ এইপিনে, তো আপোনালোকে চাই থাকক। তো এতিয়া এইটো প্ৰথমটো পূজা মণ্ডপলৈ আহিছোঁ, দেখিছে আগত ইয়াৰ দেখাইছোঁ জুম কৰি দেখিছে। তো এতিয়া ভিতৰলৈ গৈ থাকোঁ। মই তাৰমানে ভয় চাপাৰ কৰি কথা কৈছোঁ, সেইটো কাৰণে বকে তাৰমানে চাউণ্ড বকে দিয়া নাই, অলপমান শ্ল' ম'শ্যন শ্বটকে ৰখাই আছোঁ। তো আপোনালোকে চাই থাকক। দেখিছে আমি আছোঁ এতিয়া বৰ্তমান বুঢ়ীগোসাঁনী দেৱালত চকীয়া সোণৰ দুৰ্গা মূৰ্তি আছে, ইয়াত আপোনালোকে গম পায়। তো ৰাইজসকল এতিয়া আমি আহি পাইছোঁ 3 নম্বৰটো পূজা মণ্ডপ দেখিছে। 3 নম্বৰটো এতিয়া 3টা হৈছে এতিয়ালৈকে, আৰু কেইটা চংগ নাপাতো আপোনালোকে শেষলৈকে ভিতৰটো চাই থাকক।